নমস্কাৰ মই দীপিকা বাইদেউ কৈছো দেই ভাস্কৰ বিদ্যাপীঠৰ আগৰ প্ৰিন্সিপাল আছিলো মই এটা খুব দৰকাৰী কথা ক'ব বিচাৰিছো আটাইকে আজি ৰাতিপুৱা ট্ৰিবিউনত খবৰ এটা পালো যে যোৰহাটৰ এজন ডক্টৰৰ পৰা 12 লাখ টকা স্ক্যাম কৰি পেলাই লৈ গ'ল নিলে কেনেকে এটা SMS আহিছিলে তেওঁলে যে তেওঁৰ সিমখন ব্লক কৰা হৈছে আৰু এটা নাম্বাৰ দিয়া হৈছিলে যেটো নাম্বাৰ তেওঁ তেখেতে ফোন কৰিলে এই ব্লকটো খুলি দিব তাৰ পিছতে তেখেতে মানে তেওঁৰ হেৰিয়াত ট্ৰানজাকশন বিলাকত কিবা গণ্ডগোল হয় বুলি লগে লগে সেই নাম্বাৰটোত ফোন কৰিলে ফোন কৰি প্লাই কিছু দেৰি কথা পাতিলে 45 মিনিটছ মান কথা পাতিলে নেকি তাৰছত ফোন কলটোৰ পিছতে গম পোৱা গ'ল যে তেখেতৰ একাউণ্টৰ পৰা 12 লাখ টকা স্ক্যাম কৰি উলিয়াই লৈ গ'ল সো মই ৰাতিপুৱা নিউজটো পঢ়িলো আৰু পাহৰিলো কিন্তু এতিয়া এই 5-10 মিনিট মানৰ আগত মোলে এটা মেছেজ আহিছে সেম টাইপৰ মই মেছেজটো দি আছো বাৰু মানে এইটো হেৰিটো ভয়েস মেইলটো দিয়া পিছতে মই কৈ দিম দি দিম সেম মেছেজ আহিছে যে your sim has been blocked and এটা নাম্বাৰ দিছে হেতু খুলিবৰ কাৰণে আচ্ছা ফাৰ্স্ট অফ অল তাত দুটা ভুল আছে এক হৈছে মোৰ নাম্বাৰটো এতিয়া যদিও দেখাত BSNL ৰ নাম্বাৰ হেতু ভোডাফোনৰ সিম হে আছে তাত আৰু দুই নম্বৰতে তাত দুটা স্পেলিং মিস্টেক আছে যেটো সাধাৰণতে যদি BSNL ৰ মানে জেনুইনলি যদি BSNL ৰ অফিচৰ পৰা আহিলে হয় তেতিয়া হলে হেতু মানে হেতু ভুল নহল হয় হেকিটা ভুল সো মই আটাইকে অনুৰোধ কৰিছো এনেকুৱা যদি কিবা মেছেজ আহে সিম ব্লক কৰা বুলি আৰু এটা নাম্বাৰ দিয়া হয় ফোন কৰিবলৈ প্লিজ ডু নট ৰেসপন্ড সেই ফোনত ফোনো কৰিব নালাগে মেছেজো কৰিব নালাগে কাৰণ তেওঁলোকৰ কায়দাটো কি মই নাজানো এটো মই ৰাতিপুৱা পঢ়িহে গম পাইছো যে এনেকুৱা এটা হ'ব পাৰে হেকাৰণে মই সকলোকে এলাৰ্ট কৰি দিছো আৰু মোৰ সেই এইমাত্ৰ মেছেজটো পোৱা পিছতে মোৰ কথাটো মনত পৰি মই ভাবিলো যে আটাইকে মই কথাটো জনাই দিও যাতে কাৰো এনেকুৱা ধৰণৰ ভুল নহয় কাৰণ আমাৰ সেভিংস একাউণ্টটো আজিকালি যথেষ্ট পইচা থাকে মিনিমাম অলপ পইচাটো থাকে আৰু ইন থাউজেন্ডস হলেও গতিকে মই কাৰো লোকসান হোৱাটো নিবিচাৰো আই এম ৰিকুৱেষ্টিং এভৰিওয়ান not to respond to such messages just be safe অকল পইচা ফালৰ পৰাই নহয় be safe health wise also so take care all of you thank you bye